পানীত নমাৰ পূৰ্বে 3বাৰ কেফেইন বিয়েৰ পান কৰা হৈছিল জুবিনক। কেফেইন বিয়েৰৰ সৈতে কৰা হৈছিল জিনৰ ককটেইল। বিনোদনৰ কাৰ্যসূচীৰ পৰিকল্পনাৰ কথা জনোৱা হোৱা নাছিল গৰিমাক। মিছা মাতিছিল শেখৰ জ্যোতিয়ে। নিজৰ মোবাইলত ৰেকৰ্ড কৰা ভিডিঅ' 3জন লোকক শ্বেয়াৰ কৰিছিল অমৃত প্ৰভাই। তাৰ পৰাই সম্পাদিত ৰূপত খণ্ড খণ্ডকৈ প্ৰচাৰ হৈছিল ভিডিঅ'। জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ঘটনাৰ আঁৰৰ বহু চাঞ্চল্যকৰ তথ্য আহিছে পোহৰলৈ, যিবোৰ তথ্য শুনিলে আচৰিত হ'ব আপুনিও। জুবিন গাৰ্গৰ লগত যেন খেলা হৈছিল ল'ৰা ধেমালি। নাছিল কোনো নিৰাপত্তাৰ কথা, সকলোৱে মাথো নিজ ইচ্ছামতে কৰিছিল বিনোদন। শেহতীয়া খবৰ অনুসৰি গৰিমা শইকীয়াক আঁৰত ৰাখি পৰিকল্পনা কৰা হৈছিল ছিংগাপুৰৰ বিনোদনৰ কাৰ্যসূচী। সাগৰত সাঁতোৰাৰ পূৰ্বেই কেফেইন বিয়েৰ পান কৰা হৈছিল জুবিনক। 12 ঘণ্টাত 3বাৰ কেফেইন বিয়েৰ পান কৰা হৈছিল জুবিনক। কেৱল সিমানেই নহয়, কেফেইন বিয়েৰৰ সৈতে কৰা হৈছিল জিনৰ ককটেইল। ই আছিল জুবিনৰ বাবে অতি ভয়ংকৰ, কিয়নো কেফেইন বিয়েৰৰ পৰা হ'ব পাৰে চিজাৰ বা মাচুল ক্ৰেম্প। সেয়েহে কেফেইন বিয়েৰ পান কৰি পানীৰ সংস্পৰ্শলৈ অহাটো আছিল মুঠেই অনুচিত, যি কথা জানিছিল মেনেজাৰ সিদ্ধাৰ্থই। ইফালে পানীত ডুব যোৱা জুবিনক পানীৰ পৰা তুলি অনাক লৈও আহিছে বহু বিস্ফোৰক খবৰ, কিয়নো মৃত্যুৰ পাছতে পানীত ডুব যোৱা জুবিনক নিজে তুলি আনিছিল বুলি দাবী কৰিছিল সংগী শেখৰ জ্যোতি গোস্বামীয়ে। কিন্তু তাৰ বিপৰীতে ছিংগাপুৰ অসম এছ'চিয়েশ্যনৰ অভিমন্যু তালুকদাৰৰ বিস্ফোৰক স্বীকাৰোক্তি। পানীত ডুব যোৱা জুবিনক ইয়টৰ কেপ্টেইনে তুলি আনিছিল বুলি মন্তব্য অভিমন্যুৰ, অৰ্থাৎ শেখৰ জ্যোতিৰ বিপৰীত ভাষ্য অভিমন্যুৰ। আনহাতে সমগ্ৰ ঘটনাৰ ভিডিঅ' নিজৰ মোবাইলত ৰেকৰ্ড কৰিছিল অমৃত প্ৰভা মহন্তই। 3জন লোকক সেই ভিডিঅ' শ্বেয়াৰ কৰিছিল অমৃত প্ৰভাই। কিন্তু পৰৱৰ্তী সময়ত সেই ভিডিঅ' সম্পাদিত ৰূপত প্ৰকাশ পাইছিল খণ্ড খণ্ডকৈ। কোনোবাই অমৃত প্ৰভাৰ পৰা সেই ভিডিঅ'লৈ খণ্ড খণ্ডকৈ সম্পাদিত ৰূপত প্ৰচাৰ কৰাৰ এতিয়া কৰা হৈছে সন্দেহ। এই কথাই নিশ্চিত কৰিছে যে চলিত তদন্ত প্ৰক্ৰিয়াত উন্মোচিত হ'ব আন বহু বিস্ফোৰক তথ্য। নিউজ ডেস্ক, NZNews।